দাস এটা পৰিচিত নাম। তেওঁ এজন অভিনেতা, চিৰিয়েল, টেলিভিছন, ফিল্ম সমূহত তেওঁ কাম কৰে। খুব বেছি ভাল লাগে। আৰু কিন্তু ভাৰ্গৱ দাসৰ লগত অৰ্থাৎ 4 জুন তাৰিখে আৰু গুৱাহাটীত তেওঁৰ লগত এটা সংঘটিত হ'ল ভয়ংকৰ কাণ্ড। কিয় ভাৰ্গৱ দাসক প্ৰহাৰ কৰিছিল? কোন বা ব্যক্তিগত শত্ৰুতা আছিল নেকি? নে এইটো এটা আগতীয়াকৈ পৰিকল্পিত আক্ৰমণ? নিজৰ ঘৰৰ সন্মুখত থকাৰ পাছতো দুজন ব্যক্তিৰ, অচিনাকি ব্যক্তিৰ এখন বাহনত অহা 2 দুৰ্বৃত্তই কোনো আশংকাৰ নিদিয়াকৈ ভাৰ্গৱ দাসৰ ওপৰত লোহাৰে আক্ৰমণ কৰে। তেওঁলোকৰ হয়তো লক্ষ্য আছিল তেওঁক মাৰি পেলোৱা। ভাৰ্গৱৰ মূৰত এতিয়া 10টাকৈ চিলাই পৰিছে। এতিয়া কথা হ'ল, আমি যিটো সময়ত আমি নিজে ভাবোঁ যে আমি ঘৰত থাকিলে সুৰক্ষিত হ'ম বা ঘৰৰ পৰা ওলাই গ'লেহে কিবা যদি দুৰ্ঘটনা বা কিবা কোনোবাই কিবা কৰিব পাৰিব, কিন্তু আমি ঘৰত থাকিলে কোনেও একো কৰিব নোৱাৰে। যিটো সময়ত আমি ভাবোঁ যে ঘৰত থাকিলে সুৰক্ষিত হৈ থাকিম, কিন্তু সেই বিশ্বাস যেন এতিয়া সকলোৰে নোহোৱা হৈ গৈছে। এতিয়া সেই বিশ্বাস সকলোৰে মাজৰ পৰা শেষ হ'ব ধৰিছে। অকল যে এইটো ঘটনা সেইটো নহয়, আমি এনেকুৱা ঘটনা বহুতো শুনিছোঁ, যি নেকি ঘৰত আহি কোনোবাই দুৰ্বৃত্তই মাৰি থৈ গৈছে বা আক্ৰমণ কৰি থৈ গৈছে। এনেকুৱা ঘটনা প্ৰথমবাৰৰ বাবে নহয় অসমত, আৰু বহুতো ঘটনা ঘটিয়ে আছে বা আমি নিউজ চেনেলৰ যোগেদি আমি দেখি আছোঁ। কোনোবাই যদি কাৰোবাক ঘৰত মাৰি থৈ যায়, কোনোবাই বাটত মাৰি থৈ যায়, কোনোবাই যদি আক্ৰমণ কৰে, আকৌ কোনোবাই মাৰপিট, কাজিয়া, এইবোৰ আমি সকলো দেখিয়ে আছোঁ বা শুনি আছোঁ। এতিয়া প্ৰশ্ন হয়, মানুহবোৰ জানো মানুহ হৈ আছেনে? আৰু আমি নিজকে জীৱশ্ৰেষ্ঠ মানুহ বুলি আমি পৰিচয় দিব লাজ লগা হৈছে। চাৰিওফালে কেৱল হিংসা, হত্যা, আক্ৰমণ এইবোৰে শুনিব পাই আছোঁ বহুত দিনৰ পৰা। দোষীক যদি আমি কঠোৰ শাস্তি দিওঁ, তেতিয়াহ'লে এনেকুৱা ঘটনা নেক্সট টাইমৰ পৰা কেতিয়াও ঘটিবলৈ নাপায়। আমি বিচাৰোঁ ন্যায় পোৱাটো, আৰু ন্যায় পাব লাগে, আৰু দোষীয়ে শাস্তি পাব লাগে, আৰু দোষীক এনেকুৱা ধৰণৰ শাস্তি দিব লাগে যাতে এনেকুৱা ধৰণৰ ঘটনা দুনাই নহওক। এই ভয়ানক ঘটনাৰ পাছত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভাৰ্গৱ দাসে, আৰু তদন্ত আৰম্ভ হৈছে। এটাই কথা যে ন্যায় লাগে, কাৰণ ন্যায় বিচাৰিছে আৰু অপৰাধীয়ে শাস্তি পোৱাটো সকলোৱে বিচাৰিছে।